হাই গাইজ, আজি মই আপোনালোকক দেখুৱাবলৈ ওলাইছোঁ আমাৰ দুৰ্গা পূজাৰ কাপোৰখিনি। আপোনালোকে চাই কমেণ্ট কৰিব কেনেকুৱা লাগে। আহক আজি আমাৰ ধামাকাদাৰ দুৰ্গা পূজাৰ কাপোৰখিনি আপোনালোকক দেখুৱাওঁ। আহক চাই লওক আমাৰ দুৰ্গা পূজাৰ কাপোৰখিনি। মই আপোনালোকক আৰু এখন এখনকৈ দেখুৱাই যাবলৈ চেষ্টা কৰিম। এয়া মেখেলা চাদৰ, এয়া হৈছে আমাৰ বাৰ আৰু এয়া মোৰ ভণ্টিৰ চেণ্ডেল এইযোৰ দেখিছেনে? মোৰ এই ডাঙৰ ল'ৰাটোৰ জোতা। আৰু এয়া চাওক, এয়া আমাৰ এটা দেউতা আৰু ভাইটি এটা। আজি আমাৰ খবৰ বহুতেই ভাল। কাপোৰ দেখিছেই কিমানখিনি কাপোৰ মাৰ্কেটিং কৰিছে খাচী বজাৰৰ পৰা দেউতা আৰু ভাইটিয়ে। এয়া ভাইটি গেঞ্জি, এয়া মোৰ ডাঙৰ ল'ৰাটোৰ এইযোৰ আৰু এইটো মোৰ সৰু ল'ৰাটোৰ। এয়া হৈছে আমাৰ বাৰ সৰু ছোৱালীজনীৰ ফ্ৰক। আৰু এয়া মোৰ ভণ্টি লং পেণ্ট জিন্স, তাৰ লগত এয়া টি চাৰ্ট। দেখো এই খুবেই ধুনীয়া, খাচী বজাৰৰ পৰা লৈছে। মোৰ ভণ্টিৰ আৰু এয়া মোৰ ডাঙৰ বাৰ ছোৱালী, ডাঙৰ ছোৱালীৰ কাৰণে দুটাই একেই লৈছে, কালাৰটো বেলেগ আকৌ। এয়া ডাঙৰ ছোৱালীৰ কাৰণে এইযোৰ হাফ পেণ্ট আৰু এইটো, আৰু এয়া মোৰ ভণ্টি লং পেণ্ট আৰু এইটো। কমেণ্ট কৰি হয়। আৰু এয়া মই শ্বপিৰ পৰা এইটো হেণ্ড জুচাৰ অৰ্ডাৰ কৰিছিলোঁ। মই ভাবিছোঁ আপোনালোকক দেখুৱাওঁ কেনেকুৱা হয় বস্তুটো। মই খুলি চালোঁ, ভালেই পাইছোঁ, সেইকাৰণে ভিডিঅ'টো আপোনালোকৰ আগতো শ্বেয়াৰ কৰিছোঁ। ইয়াৰ দামটো হৈছে 118 টকা। আপোনালোকে শ্বপিত চাৰ্চ কৰি চালেই পাই যাব। যিসকলে মোৰ ভিডিঅ'টো চাই আছে আৰু এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, তেওঁলোকে মোৰ ভিডিঅ'টো লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিয়ে যেন।